हेलो एवरीवन लाकी परिस ब्लगर आन एटी भिडिओ सकलोके पुनर बार स्वागतम जानाइछु जेहेतु मैं बहुत दिन भिडिओ आपलोड करा ना और आज भाविलो एटा भिडिओ आपलोड करूँ और आपनालोकर लगतो शेयर करूँ आज जेहेतु उरुका गतिके उरुकार कारणे मैं मोर ड्रइंग रूमটো अकनमान बेलेग करूँ बुली भाविछु जेतिया मैं बेलेग करि आछु आपनालोकको लगते देखाओ मैं कि करिलो केनेदरे करिलो भिडिओটো आगলৈके चाइ थाকক ভিডিওটো চাই যদি ভাল লাগে তেনেহলে প্লিজ লাইক কৰি দিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব লগতে আমাৰ চেনেললৈ যদি আপোনালোক নতুনকৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব এতিয়া বলক আমি আমাৰ ড্ৰইং ৰুমটো চেঞ্জ কৰো এফালে এটো হৈছে মোৰ ড্ৰইং ৰুমটো যেটো আমাৰ বিয়াৰ কাৰণে সোনকালে কৰা হল ৰং কৰা হোৱা নাই এতিয়ালৈকে ড্ৰইং ৰুমটোৰ আৰু বিয়া মোৰ দুমাহ হৈ গৈছে গতিকে এয়া দেখিছে মই সকলোখিনি গ্ৰীনত ৰাখিছিলোঁ আৰু এতিয়া বিহুৰ কাৰণে স্পেশালি মই মোৰ ৰুমটো চেঞ্জ কৰিম আৰু গতিকে চাই থকা ভিডিওটো আমি গলো লালুকলৈ আৰু যেটো বিহু আছে বিহুৰ কাৰণে অকনমান বজাৰ কৰিবলৈ গলো লালুকলৈ মানে বেছি ভিৰ মানে গাড়ী ৰখাবৰ কাৰণে জেগা নাই ভিডিওটো চাই বাৰু কেনেকুৱা পালে ভাল লাগিলে নে যদি ভাল লাগিছে নিশ্চয় কমেন্ট কৰি জনাব আৰু ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু আগলৈ আমাৰ এনে ধৰণৰ ভিডিওবোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো ক্লিক কৰি দিব